আৰু অলপ সময় পিছতে আহি আছে আমাৰ সকলোৱে মৰমৰ আশ্চৰ্য আৰু সকলোৱে শাৰী পাতি আছো। এয়া চাওক, ৰামচন্দ্ৰ আহি আছে। ৰামচন্দ্ৰ এয়া ৰামচন্দ্ৰ আহি গ'ল। আহিলে বেলেগ কোনোবাহে সেই। এইফালে গৌতম ভাইও আহি গ'ল আৰু আমিও এনেকৈ ৰৈ আছো আৰু অৱশেষত ৰামচন্দ্ৰ আহি গ'ল। অসম বিভাগৰ অধ্যাপক পংকজ গগৈ ছাৰে এখন শপতনাম পত্ৰ প্ৰদান কৰিব আমাৰ আচাৰ্য বৰপাত্ৰ গোহাঁইদেৱক। এতিয়া এটি জাপিৰে শপতনাম জনাব অভিনৱ গগৈ। আমি তেওঁক মঞ্চত বিচাৰিছো। এয়া আচাৰ্য সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিবলৈ আমাৰ মৰমৰ আচাৰ্য বৰপাত্ৰ গোহাঁইদেৱক অনুৰোধ জনাইছো। আশা ৰাখিছো আপোনালোকে এই অনুষ্ঠানটি ভালদৰে উপভোগ কৰিব। আমাৰ সকলোৰে মৰম মোৰ মন কাগজৰ নাও সদায়ে উতুৱাও তোমাৰ